हेलो प्रिय बंधुসকল मोर देवास यूट्यूब चैनल आपनालोक सबके पुनर्बार स्वागतम जनाइছো और बंधुসকল मैं हल देवाशिष ताइट और आपनालोके चाइ आछे निजर आपुन चैनल देवास। प्रिय बंधुসকল मैं बहुत दिन धरी मोर चैनल दिन मैं भिडिओ দিব পৰা নাছিলো বিশেষ এটা কাৰণত সো ভাবিলো আজি খৰি কাটিয়ে ভিডিও এটা বনাই লওঁ আৰু এতিয়া মই আছো এয়া চাও ব্ৰহ্মপুত্ৰ পাৰত এতিয়া বহুত ঘৰা খৰি লাগে ইয়াতে এটা জংগল আছিল কিন্তু এতিয়া জংগলটো নাই এনেকুৱা এটা জংগল আছিল এতিয়া জংগল বিলাক নাই এতিয়া মই পাছত আপোনালোকক ব্ৰহ্মপুত্ৰ পাৰৰ পৰিস্থিতি বিলাক দেখাই দিম সো এতিয়া খৰি কাটু গৈ সো বন্ধুসকল আপোনালোকৰ মনত এতিয়া এটা কোৱেশ্চন উঠি আছে চাগে যে লৰা মানুহে খৰি কাটে নেকি হয় বন্ধুসকল লৰা মানুহে খৰি কাটে কামত লৰা আৰু ছোৱালী নাই আৰু কামত সৰুবৰ নাই আপোনালোকে এটো শুনিছেই চাগে আৰু বন্ধুসকল আমি সৰু কালত এতিয়া সময়ত ঘৰত নাথাকিছিলুৱে কাৰণ আমি খৰি কাটিব গৈছিলো গৈ আমাৰ কেজনমান বন্ধু আছিল আমি গৈছিলো আৰু আমি সকলোৱে খৰি কাটিছিলো এতিয়াও মা দেউতা মানা কৰিছে চাপৰি যাবলৈ কাৰণ ইয়াত কিবা কিবি ওলাব পাৰে ওলাইছিলেও আগতে এতিয়া বাৰু নাই চাগে সো যদিও অলপ কেয়াৰফুলি মই খৰি কাটিব লাগিব আৰু এতিয়া মাও নাই ঘৰত ধান কাটিব গৈছে সো সেইকাৰণে কোনেও কোৱা মানুহ নাই মানে কি খৰি কাটিব আহিছো মই ইয়াত খৰি কাটি গুটাই লম আৰু মাহঁতে আনিবগৈ সো যদিও মই কাণ্ডত কেডালমান লৈ যাব লাগিব সো বলক খৰি কাটোগৈ এতিয়া হেপিনে সাইডে মই কাটিম হেপিনে নুহুমাও তাত বহুত মানে ডাঙৰ এটা জংগল আছে মোক ভয় লাগে সো ইয়াতে কাটিম বলক সো বন্ধুসকল ইয়াত মলু গছ এজোপা কাটি থোৱা আছে ইয়াৰ ডাল কিটা মই এতিয়া কাটিম গৈ এটা ডাল ইয়াতে আছে ও মানে কেমেৰামেন আজি নাই ओ भाई मोबाइल पड़ी गल भाई सब बंधुসকল এতিয়া ডাল কিটা কাটিলো ইয়াতে থমগৈ ইয়াতে গুটাই থৈছো এই চাও ইয়াত যিমানখিনি ঢাল আছিল মই কাটি দিলো এতিয়া বেলেগ এটা জায়গাত যাব লাগিব যদি ইয়াৰ পৰা বিচাৰিব লাগিব নহলে এপিনে উমাবলৈ ভয় লাগিছে বহুত এইবিলাক চাও এইবিলাকে গুটাই দিব লাগিব বন্ধুসকল কষ্ট কৰিবলগীয়া নাই আমাৰ ইয়াত তো এইবিলাকে লৈ গৈ মোক এটা কামকে বহুত সময় ধৰি কাম কৰিবলৈ বৰিং লাগে ভাই সো এইকাৰণে মই যিকোনো কাম কৰিও সম্পূৰ্ণ নকৰোঁ যদিও সেইটো খৰি কাটা কামটো কৰিব লাগিব কাইলৈ আকৌ সৰু সৰু টুকুৰা টুকুৰাকৈ কাটি কাইলৈহে লৈ যাব লাগিব আকৌ কাইলৈ ক্লাছ আছে আজিও আছিলে যদিও মই আজি নগ'লোগৈ মানে কিবা প্ৰব্লেম এটা হৈছিলেগৈ সেইবিলাক আজি মই লৈ নাযাওঁ নেকি খৰি সো বন্ধুসকল আপোনালোকে চাব পাৰে সেয়া খৰিকেইটা তাৰপিছত সেইটো কাইলৈ সৰু সৰু টুকুৰা টুকুৰাকৈ কাটি সেইটো লৈ যাব লাগিবগৈ এতিয়া আজি মানে মই লৈ নাযাওঁ চাগে সো এতিয়া আপোনালোকৰ পৰিস্থিতি দেখাই দিম বল ব্ৰহ্মপুত্ৰ পৰা বন্ধুসকল আপোনালোকে চাব পাৰে ইয়াতো জংগল কেইটামান আছিলে কিন্তু ইয়াৰ জংগল কেইটাও মানে ঘৰা খহি মানে শেষ কৰি গৈছে মানে কি ঘৰা খহিয়াই লৈ গৈছে সেইপিনে চাওক পানী সেইপিনে পুৰা বহুত ঘৰা খহিলেগৈ আৰু আছিলে চাগে 20 ফুট 30 ফুট মান গৰা খহিলে চাওক আৰু সেইপিনে আমাৰ সৰুদেউতাই বৰকি বাই আছে ভিডিঅ'টো ফুল ৱাচ কৰাৰ বাবে থেংক ইউ আৰু মই এতিয়া যাব ওলাইছোঁ সো পৰিস্থিতি আপোনালোকে চালে বহুত মনটো বেয়া লাগিছে